আমৰ আচাৰ সকলোৱে খাই ভাল পায় নহয় জানো। তো আজি মই কেঁচা আম বহুত দিনলৈকে বেয়া নোহোৱাকৈ ৰাখিব পৰাকৈ আচাৰ বনালোঁ আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈও আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো ব'লক আৰম্ভ কৰোঁ। আজি সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু এয়া আম কাটি আছোঁ। আম মই প্ৰায় 2.5 কেজিমান লৈছোঁ আৰু আমৰ কোনো চাইজ নাই মানে, যিহেতু ঘৰতে খাবৰ কাৰণে বনাইছোঁ তো এটা মিডিয়াম চাইজত কাটিছোঁ। এতিয়া যিহেতু কেঁচা আমৰ ছিজন, মানে আৰু দুদিনমানৰ পিছততো কেঁচা আম পাবলৈ দিগদাৰেই হৈ যাব, চব আমটো পকিয়ে যায়। তো এতিয়াই বনাই থৈ দিলে আৰু বহুত দিনৰ কাৰণে ৰাখি থ'ব পাৰিম। তো মই কাটি লৈছোঁ, কাটি হৈ গ'ল এইখিনি গোটেইখিনি। আৰু ইয়াতে মই নিমখ দিম। নিমখ দি আজি যিহেতু ৰাতি কাটিছোঁ, গোটেই ৰাতি নিমখতে এনেকৈ নিমখ মিলাইকৈ ৰাখি থৈ দিম, যাতে আমত থকা এক্সট্ৰা পানীটো বাহিৰলৈ ওলাই যায় আৰু তেতিয়া আৰু আমটো চালে চফ্ট হৈ পৰিব। আৰু এইফালে নেক্সট দিনাখন ৰাতিপুৱা ভিডিঅ'ৰ মাজতে সকলোকে গুড মৰ্ণিং। আৰু এয়া দেখিছে কালি নিমখত দি থোৱাখিনি এয়া পানী পূৰা ওলাই গৈছে। আৰু কালি যিহেতু মই ইয়াত হালধি দিয়া নাছিলোঁ তো সেইখিনি এতিয়া হালধি মিলাই লৈছোঁ আৰু এইখিনি আজি ৰ'দত দিবৰ কাৰণে ৰেডি কৰি ল'ম। মই কিন্তু ভিডিঅ'ৰ মাজে মাজে কেমেৰালৈ চাই থাকোঁ দেই। আৰু এইখিনি দেখিছে পূৰা মিলাই ল'লোঁ। আৰু এখন ডলা আচলতে নহয়, এখন চালনী ল'ব লাগে, তেতিয়া ভাল হয়, পানীটো সোনকালে শুকায় আৰু ভালকৈ ৰ'দটো আচলতে পায়। কিন্তু আমাৰ ঘৰৰ চালনী মানে আচাৰ শুকুৱাই অৱস্থা একদম বেয়া, তো সেইটো কাৰণে এখন ডলাই লৈছোঁ। আৰু এয়া দেখিছে পূৰা ডলাত মেলিলোঁ। পাতলাকৈ মেলিলে ভাল হয় আচলতে। আজি যিহেতু আমাৰ ইয়াৰ ৰ'দটো বহুতেই কাঢ়া হয় তো সেইটো কাৰণে পাতলাকৈ মেলিছোঁ, যাতে 1-2 দিনৰ ভিতৰতে ধুনীয়াকৈ শুকাই যায়। তো এইখিনি সম্পূৰ্ণকৈ মেলি লৈ লৈছোঁ। আৰু এইখিনি দেখিছে যিহেতু আমৰ পৰা ওলোৱা এক্সট্ৰা পানীখিনি, সেইখিনি মই ৰাখি দিম, পিছত কামত আহিব। আৰু এইফালে দেখিছে সেইখিনি মেলি হৈ গ'ল, এতিয়া ৰ'দত দিমগৈ। আৰু ইয়াৰ পানীখিনি সেইখিনি ৰাখি দিম যিহেতু, এতিয়া এইখিনি ৰ'দত পাছফালে। আৰু এইফালে আমাৰ ঘৰৰ পাছফালে চালিখনত আমি ৰ'দত দি দিছোঁ। এইখিনি আছে যোৱাকালি কাটিকৈ আজি ৰ'দত দিছোঁ। আৰু এইখিনি হৈছে আজি 3 দিন হৈ গ'ল, আজি ৰ'দত দিছোঁ। 3 দিন নিমখত ডুবাই ৰাখিছিলোঁ, কাৰণ কাটোতে এইখিনি একদমেই কেঁচা টান আছিলে, তো সেইটো কাৰণে কোমল হ'বৰ কাৰণে 3 দিন নিমখ দিকৈ ৰাখিছিলোঁ আৰু আজি ৰ'দত উলিয়াই দিছোঁ। আৰু এইফালেখিনি যোৱা ৰাতি কটা, যিহেতু এইটো আমটো অলপ পকা নিচিনাই হৈ গৈছিলে, সেইকাৰণে আকৌ এৰাতি নিমখত ৰাখি আজি ৰ'দত উলিয়াই দিছোঁ। এইটো কোমলে হৈ আছে সেইটো কাৰণে। আৰু এয়া এইফালে দুটা ডলাত উলিয়াই দিছোঁ। আৰু ৰ'দ দেখিছে একদম খাওঁকৈ আহিছে, এইফালে ৰ'দ কৰিবলৈ দিছোঁ। তো নেক্সট আৰু ইয়াতে মই আচাৰৰ কাৰণে মছলা ঠিক কৰিবৰ কাৰণে এখন কেৰাহী গৰম কৰি লৈছোঁ। ইয়াতে চব গুটি দিছোঁ 3 চামুচমান, আৰু এইটো তিল হয় তাত দিছোঁ 2 চামুচ, লগতে আজৱাইন দিছোঁ 3 চামুচমান, সৰু সৰু চামুচে দিছোঁ। আৰু এইখিনি এতিয়া অকণমান ভাজি ল'ম। আচলতে মছলাবোৰ গোটা গোটা হৈ থাকিলেও ভাল লাগে। আৰু এইখিনি মই যিহেতু গোটা কৰি ৰাখিম, এইখিনি কোনো পিচি নিদিওঁ। আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে এখন কাঁহীত ৰাখি দিম। আৰু ইয়াতে আকৌ মই চব গুটি দিছোঁ, আৰু লগতে ধনিয়া গুটিটো অলপ সৰহকৈ দিছোঁ, যিহেতু বহুত ধুনীয়া হয়। লগতে মিঠি 2 চামুচো দিছোঁ, মিঠি গুটি। আৰু এইখিনিতে অকণমান ৰঙা হোৱালৈকে, চেণ্ট এটা অহালৈকে ভাজি ল'ম। আৰু এইখিনি হৈ গৈছে, আৰু এতিয়া অলপ ঠাণ্ডা কৰি ল'ম, ঠাণ্ডা কৰি পিচি ল'ম এইখিনি। আৰু এইফালে এইখিনিও ঠাণ্ডা হৈ গ'ল, আৰু পিচি লোৱাখিনিও মিলাই লৈছোঁ, আটাইখিনি মিলাই ল'ম। আৰু এইখিনি হৈছে সৰিয়হৰ গুটি আছিলে, মই সেইটো আচলতে দেখুওৱা নহ'ল, ভাজি লৈছিলোঁ। ভাজি লৈ পিনি এয়া পিচিলোঁ মানে সম্পূৰ্ণ গুড়ি কৰা নাই, অলপ গোটা গোটা ৰাখিছোঁ, যিহেতু মছলাটো গোটা গোটা হ'লে আচাৰটো খায়ো ভাল লাগে। তো এইটো কাৰণে এইখিনিও ইয়াতে দি লৈ আটাইখিনি মিলাই লৈছোঁ। আৰু অলপ হিং পাউডাৰ দিছোঁ, লগতে এইটো হৈছে ৰেড চিলি হয়। আচাৰত যদি জ্বলা নহয় খাইতো ভাল নালাগে নিশ্চয়, নহয় জানো। আৰু এয়া ৰেড চিলি দিছোঁ। আৰু এইটো কাশ্মীৰ মিৰ্চ হয়, এইটো জ্বলা নহয়, এইটো অকল কালাৰৰ কাৰণে ইউজ কৰা হয়। আৰু এইখিনি হৈছে
যিটো আমৰ পানী বাচি আছিলে সেইখিনি ওপৰৰ পাতলা পানীটো পেলাই তলৰ দাঁতখিনি এই মছলাখিনিত দি দিম। আৰু অলপ হালধিও দি দিছোঁ, লগতে নিমখো অলপ দি দিম। আৰু এইখিনি মিঠাতেল, কেঁচা মিঠাতেল দিছোঁ। আৰু এইখিনি আটাইখিনি ভালকৈ মিক্স কৰি ল'ম। অলপ অলপকৈ তেল দি মানে পূৰা মছলাটো যাতে সকলোখিনি মিলি যায় গৈ ভালকৈ, হাতেৰে নহয় আচলতে হাতেৰে বেছি ভাল হয়। তো এইখিনি মিলাই লৈছোঁ গোটেইখিনি। আৰু এইফালে দেখিছে আচাৰৰ মছলাৰ কি কালাৰ আহিছে মানে। আৰু আমখিনি যিহেতু মই কৈছিলোঁ বহুতে চোকা ৰ'দ আছিলে, তো 2 দিন দিলোঁ মই ৰ'দত। আজি এতিয়া মছলাৰ লগত মিলাই লৈছোঁ। আৰু এইখিনি মছলাৰ লগত পূৰা ভালকৈ মিলাই ল'লোঁ। দেখিছে কিমান ধুনীয়া হৈ গৈছে, কালাৰটো কি ধুনীয়া আহিছে। আচাৰত আচলতে মছলাটোৱেই মেইন খাবলৈ সোৱাদ হ'বলৈ। আৰু এইখিনি এতিয়া মই চিচাৰৰ বৈয়াম এটা লৈছোঁ, ইয়াতে ভৰাই ৰাখিম। আচলতে প্লাষ্টিকৰ বৈয়ামত ৰাখিলে আচাৰটো অকণমান খাবলৈ বেয়াও নিচিনা হয়, তো সেইখিনি চিচাৰৰ বৈয়ামত ৰাখিছোঁ। আৰু ইয়াতে অলপ গৰম কৰা তেল দিছোঁ, এইখিনি গৰম কৰা হয়। আৰু এইখিনি তেলখিনি দি আজি এসপ্তাহমানৰ কাৰণে ৰ'দত দি ৰাখিম, তাৰপিছতহে খাব পৰা হ'ব। যাতে মছলাবোৰ আমৰ ভিতৰলৈকে সোমাই যায় আৰু বহুত ধুনীয়া টেষ্ট হয়। আৰু মাজে মাজে ৰ'দত দি থাকিব লাগে, বহুত ধুনীয়া হৈ থাকে, কেইবা মাহলৈ ভাল হৈ থাকিব। তো আজি হৈ গ'ল আচাৰ। তো আজিলৈ আহোঁ, বাই বাই।